আজি আছিলে 3 days কেক বেকিং ৱৰ্কশ্বপৰ ডে 2 আৰু প্ৰথমতেই তেওঁলোকক এগৰাকীকৈ ৰ'জসমূহ আঁকিবলৈ শিকালোঁ। আৰু এয়া দেখিছেই নহয়, কম সময়তে সকলোৱে ধুনীয়াকৈ ফুলবোৰ আঁকিছে। তাৰ পাছতেই তেওঁলোকক ফণ্ডেণ্ট ৱৰ্কৰ নলেজ দিলোঁ। ফণ্ডেণ্টৰ টপাৰবোৰ কেনেদৰে ষ্টক কৰিব পাৰি, ফুল ফণ্ডেণ্টৰ বাবে আমি কেনেধৰণৰ ক্ৰীম ব্যৱহাৰ কৰিব লাগে, লগতে হুইপ ক্ৰীমত ফণ্ডেণ্ট ৱৰ্ক কৰিব পাৰি নে নাই, এই সকলোখিনি তেওঁলোকক ধুনীয়াকৈ বুজাই দিলোঁ। আৰু এই মৰম লগা আটাইখিনি টপাৰেই এয়া ষ্টুডেণ্টে বনাইছে। এইফালে ইয়াত থকা বৌগৰাকী দেখিছে যে তেওঁ অকল ফণ্ডেণ্ট ৱৰ্কলৈকেহে ক্লাছ লৈছিলে, সেইবাবে তেওঁক আজিয়েই চাৰ্টিফিকেটখন দি দিলোঁ। আৰু তেওঁ যোৱাৰ পাছতেই ষ্টাৰ্ট কৰিলোঁ কুকিজ শিকাবলৈ। কিন্তু কি জানেনে, ভিডিঅ' ক্লিপসমূহ ল'বলৈ পাহৰিয়ে থাকিলোঁ। আৰু ক্লাছৰ মাজতে এটা বেণ্ট কেকৰ অৰ্ডাৰ অহাত তেওঁলোককেই বনাবলৈ দিলোঁ। নেক্সট মান্থৰ কেক ক্লাছ মই 14 আৰু 15 মাৰ্চত দিবলৈ গৈ আছোঁ। যদি আগ্ৰহী কণ্টেক্ট কৰক। এইফালে এয়া কুকিজসমূহ কমপ্লিট কৰি যাবৰে হ'ল তেওঁলোক। বাৰু আজিলৈ এৰিছোঁ দিয়ক। ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ বাই।